আচলতে সন্ধ্যাটো হ'ল সাংস্কৃতিক সন্ধ্যা। বিহুৱা মানে বিহু ভাল পাওঁ ঠিক, কিন্তু তেনেকুৱা গায়ক নহয়। কোনে কোনে শুনিছে? দেৰি নকৰোঁ, আৰম্ভ কৰি দিওঁ নে কি? কথাৰে মন উপচাই ৰাজুকি চাহনিৰে ব্যথা পাহৰাই হৃদয়ৰে অহা যোৱা কৰা সঘনা মিঠা মিঠা কথাৰে মন উপচাই ৰাজুকি চাহনিৰে ব্যথা পাহৰাই হৃদয়ৰে অহা যোৱা কৰা সঘনা জলদি কৰা ফটাফট ম্যাজিক চাব দেই রেডি খুব করে দিও রেডি তুমি যে পেপারটো রাখিছে নহয় এটা এটা ওলাই কেনে ইয়াতে রাখি দিবা It only for magic, not for use day. सिर्फ 3 मिनिटर का होना নহলে এনেকা পয়সা বানাবো পারতে বিয়ানাম কলেজে প্রথম পঞ্চম পুরস্কার তেখেতসকল আদৰণি জনালে বলে আমি দ্বিতীয়জন লাভ কৰা বিয়ানামৰ প্ৰতিযোগিতাত গৌৰৱ নৱনীত বিয়ানামৰ দল আৰু লগতে নীলামণি বিয়ানামৰ দলক আমি একেলগে বিচাৰিছোঁ ज़्यादा शुरू हो जाता है অনুভৱ কৰোঁ যে আমাৰ সমাজত পঢ়া মানুহে কমি যোৱা নাই, বিশেষকৈ কিতাপ পঢ়া মানুহ, তাৰ জ্বলন্ত প্ৰমাণ এই ৰাইজখন। আজিকালি যেনেকৈ ধৰক মোবাইলত ব্যস্ত থাকে মানুহ, কিতাপ পঢ়িবলৈ সময় নাই, কিতাপ কিনাৰ আগ্ৰহ নাই বা হেঁপাহ নাই, কিন্তু সেইটো ইয়াত নহয়, ব্যতিক্ৰম। আৰু সেইকাৰণে মই নিজে মানে গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ গোলাঘাটখনত সেই দিনটো অহা নাই যে কিতাপৰ দোকানত বা কিতাপ বিক্ৰেতাসকলে মুখ মেলি বহি থাকিব লগা হোৱা নাই। আৰু এইবছৰ বিশেষকৈ গুৱাহাটী গ্ৰন্থমেলাটো যথেষ্ট সমাদৰ লাভ কৰিছে বিক্ৰেতাসকলে বা তেনেকুৱা হৈছে। আৰু ইয়াতো আমাৰ গোলাঘাটখনতো পিছ পৰি থকা নাই, সেইটো আমি নিজে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু ইয়াৰ লগতে ৰংমেলাৰ সৌজন্যত দিব্যাংগ শিল্পীসকলৰ আৰু লগতে তৃতীয় লিংগৰ শিল্পীসকলৰ যিখিনি সাংস্কৃতিক সন্ধ্যা তেওঁলোকে ইয়াত আয়োজন কৰিছে, মই শুভেচ্ছা জনাইছোঁ এইকাৰণেই যে তেওঁলোকৰ যিখিনি প্ৰতিভা, সেই প্ৰতিভাখিনিক অন্ততঃ ইয়াত প্ৰকাশ কৰিবলৈ এটা সুযোগ এটা পাইছে, এখন প্লেটফৰ্ম পাইছে। আৰু সেইটোৰ কাৰণে আজি ৰংমেলাৰ সমূহ কৰ্মকৰ্তা বা গোলাঘাটবাসীৰ লগতে এই গ্ৰন্থমেলাখনৰ উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ কৈছোঁ যে মোক যে মাতিলে, মই নচা বগা মানুহে, সাধাৰণতে কোনোবাই কৈ দিয়ে মুখস্থ কৰোঁ, ডাইলগ গোৱা মানুহ, নাটক কৰা মানুহ, মই মঞ্চৰ হওক বা বিভিন্ন আমাৰ, আৰু তাৰ লগতে আমাৰ গোলাঘাটৰ গৌৰৱ গীতাঞ্জলীয়ে কৰ্মমুখী এটা জীৱন আৰম্ভ কৰিছে, আমাৰ কাৰণে আদৰ্শ, গোলাঘাটৰ কাৰণে আদৰ্শ। এজনী ছোৱালীয়ে বা এগৰাকী মহিলাই কি কৰিব নোৱাৰে, কৰিব যে পাৰে জ্বলন্ত প্ৰমাণ আমাৰ কাষত থিয় হৈ আছে, আপোনালোকৰ কাষত থিয় হৈ আছে, আপোনালোকৰ সন্মুখত থিয় হৈ আছে। উদাহৰণ এয়া
এয়া প্ৰতিভা আৰু এয়া সাহস, আৰু এই সাহসেৰে যুঁজ দিলে আমি বেলেগে এনেকৈ যদি তাৰ নিচিনাকৈ আমি বিভিন্ন সকলোৱে কিছুমান যদি কামত আগবাঢ়ি যাওঁ, আমি চৰকাৰক খাতি কৰিব নালাগে যে ছাৰ চাকৰি এটা দিয়ক আৰু যেনে তেনে, কাকো খাতি কৰিব নালাগে, টেম কেয়াৰত থাকিব লাগে, নিজে কৰিম নিজে খাম, তেনেকুৱা এটা মনোভাৱেৰে আগবাঢ়ি যাব পাৰে আজিৰ সমাজ বা আজিৰ যুৱ সমাজ বা আজিৰ নতুন প্ৰজন্ম। গতিকে তাৰ প্ৰমাণ আৰু তেনেকুৱা বহুত আছে, হয়তো আমি বা এই অনুষ্ঠানে হয়তো তেনেকৈ উলিয়াবলৈ সক্ষম হোৱা নাই বা আমি গমো নাপাওঁ। বিভিন্ন জেগাত মই অসমৰ চুকে কোণে ঘূৰি ফুৰা মানুহ তেনেকৈ বহুত দেখিছোঁ আগবাঢ়ি আছে। কিছুমানে ই ৰিক্সা চলায়, কিছুমানে চাহ দোকান দিয়ে, কিছুমানে বিভিন্ন ধৰণৰ কাম কৰে যিটো আমি মতা মানুহে কৰিবলৈ সাহস নকৰে, তেনেকুৱা কিছুমান কৰ্ম কৰে আৰু জীৱিকা তেওঁলোকে জীৱন পথত জীৱন জীৱিকাত তেওঁলোকে অব্যাহত ৰাখিছে নিজৰ জীৱনটো। গতিকে সৌভাগ্য, মই ইতিমধ্যে বিভিন্ন পেপাৰত হওক বা বিভিন্ন মোবাইলত বা ফেচবুকত হওক বা নিউজত হওক মই এওঁৰ নামটো শুনি আছিলোঁ বা দেখি আছিলোঁ, আৰু এওঁ ক'ব জীৱনৰ সম্পৰ্কে, আৰু মোৰতো ক'বলগীয়া একো নাই। মোৰ ঘৰ বোকাহাটত, মই এনেকৈ সেই আৰু ৰাইজৰ মাজতে থাকোঁ। ৰাইজখন মোৰ বৰ প্ৰিয়, দৰ্শক মোৰ বৰ প্ৰিয়, আৰু ৰাইজ আৰু বা দৰ্শক বা অসমৰ ৰাইজে মোক আশীৰ্বাদ দিছে কাৰণেই বা আশীৰ্বাদ পাইছোঁ কাৰণেই অন্ততঃ গোলাঘাটৰ হৈ, বিশেষকৈ গোলাঘাট জিলাৰ হৈ মই মোৰ সংস্কৃতিৰ পথাৰখনত আগবাঢ়ি যাবলৈ বা আৰু লগতে কেইবাজনকো আগুৱাই নিবলৈ মই এটা প্ৰয়াস কৰি আছোঁ, ক'তো উজুতি নোখোৱাকৈ। বিশেষকৈ হয়তো আপোনালোকে বুজি পাইছে, ক'তো উজুতি নোখোৱাকৈ মই এই সাংস্কৃতিক পথাৰখনত মই আগবাঢ়ি গৈছোঁ। আৰু আপোনালোকে মোক আশীৰ্বাদ কৰিব যাতে আমাৰ পিছৰ প্ৰজন্মই যাতে এই সংস্কৃতি বা এই পথাৰখনত নিজকে নিয়োজিত কৰে, তাৰ লগত কৰ্ম সংস্থাপনৰ কিছুমান কথা থাকে। এতিয়া মই সেইটো কৰিয়ে খাওঁ, মোৰ অভিনয় মোৰ নিচা, মোৰ পেচা, মোৰ সকলো, আৰু তাৰ কাৰণে ৰাইজৰ পৰা মৰম স্নেহ বা ৰাইজৰ যিখিনি আশীৰ্বাদ সেইখিনি পোৱাৰ কাৰণে হয়তো মই আজি এই মহান অনুষ্ঠানটোত এনেকৈ আহি থিয় হ'বলৈ পাইছোঁ। আপোনালোকে মোক গোলাঘাটবাসী হিচাপে হয়তো মোক অকণমান বিচাৰিছে, ইয়াত মই এখন মোক সম্বৰ্ধনা জনাইছে, সেইটো কাৰণে মই নথৈ সুখী, আৰু মোৰ দায়িত্বও বাঢ়িছে, সেইখিনি মোৰ ক'বলগীয়া। শুনিব বিহু গান এটা গাই দিয়ক। আচলতে সন্ধ্যাটো হ'ল সাংস্কৃতিক সন্ধ্যা। ইয়াৰ লগে লগে ইয়াৰ পাছতে আমি পন্থী প্ৰজন্মৰ যোগেদি সাংস্কৃতিক সন্ধিয়া আমি আৰম্ভ কৰিম। আৰম্ভ হ'ল বুলিয়ে ধৰক। আকহে পিয়নিও কি খাই মৰিলে, হেৰা পিয়নিও কি খাই মৰিলে, কি খাই মৰিলে পিয়ই। গোলাঘাটতে মোৰ জেঠাই ঘৰ, ইয়ালৈ মোৰ সৰুৰ পৰাই আহিয়ে থকা হয়, কিন্তু প্ৰগ্ৰেম কৰিবলৈ আজি ফাৰ্ষ্ট আহিছোঁ। আপোনালোকৰ ইমান মৰম জনাইছোঁ, বহুত বহুত ধন্যবাদ, বহুত ধন্যবাদ। তেতিয়া দেৰি নকৰোঁ, আৰম্ভ কৰি দিওঁ নে কি? অ'কে, চানি ধৰণ কোনে কোনে শুনিছে? লাষ্টৰ ফালে ভালকৈ চাউণ্ড শুনিছে? বঢ়িয়া। Motoria, mona de tu
মিঠা মিঠা কথাৰে